বিছনাত সাপক আদৰ কৰি শুই আছে এগৰাকী সুন্দৰী যুৱতী। তীব্ৰ গতিত ইনষ্টাগ্ৰামত ভাইৰেল হৈছে ভিডিঅ'টো দেখা গৈছে যে মহিলাগৰাকীয়ে বিছনাত বহি সাপক সাৱটি ধৰিছে। ভিডিঅ'টো চোৱাৰ পিছত নেটপৰাসকলে দাবী কৰিলে যে তেওঁলোকে বিছনাত উঠিবলৈ ভয় কৰে। সাপ ইমানেই ভয়ংকৰ জীৱ যে চিৰিয়াখানাৰ পিঞ্জৰাত আপোনাৰ সন্মুখত হাঁহি দেখা পায়। আপুনিও একে অনুভৱ কৰিব, বৰ ভয় খাব, নহ'লে ঠাণ্ডা হ'ব। কিন্তু কোনোবাই যদি সেই ভয়ংকৰ সাপটোক সাৱটি আদৰ কৰে তেন্তে কেনেকুৱা লাগিব কওক। সঁচা কথা কোৱাৰ সুযোগ নাপাব, সন্মুখৰ মানুহজনক ভয় কৰিব। আপোনাৰ কোনোবা বন্ধু বা আপোনাৰ চিনাকি কোনোবা আছেনে যে ৰাতি সাপ মেৰিয়াই শুই থাকে? যদি আপোনাৰ নাই, আমি এটা পাইছোঁ। ইনষ্টাগ্ৰামত ভাইৰেল হোৱা এটা ভিডিঅ'ত দেখা গৈছে এগৰাকী মহিলাই বিছনাত বহি সাপক সাৱটি ধৰিছে। আৰু সেই ভিডিঅ'টো চোৱাৰ পিছত নেটপাৰাসকলে দাবী কৰে যে তেওঁলোকে বিছনাত উঠিবলৈ ভয় কৰে। এই ভিডিঅ'টো ইনষ্টাগ্ৰামত ৰেখাৰাণী 8717 নামৰ একাউণ্টে শ্বেয়াৰ কৰিছে। সাধাৰণতে সুনিতা বাই নামৰ মহিলা এগৰাকী ভিডিঅ' এই পেজৰ পৰা শ্বেয়াৰ কৰা হয়। তেওঁ 25,000ৰো অধিক অনুগামী আছে। মাজে মাজে ইনষ্টাগ্ৰামত বিভিন্ন ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰে। বেছিভাগে সাপৰ সৈতে তেওঁৰ অদ্ভুত কাম কাজৰ কৰ্মশালা। ভিডিঅ'বোৰ চোৱাৰ পিছত আপুনি ভাবিব যে মানুহৰ লগত সাপৰ ইমান বন্ধুত্ব সম্পৰ্ক আছে। অৱশ্যে আপুনি ভাবিব পাৰে যে মহিলাগৰাকীয়ে সকলো বিষাক্ত সাপৰ বিষয়ে ভিডিঅ' বনায়, কিন্তু একেবাৰে নহয়। কাউটেৰ পৰা গৰখলৈকে সকলো সাপৰ লগত মাইকী মানুহৰ সমান আত্মীয়তা থাকে। একবৰৰ এই শেহতীয়া ভিডিঅ'টো ভয়ংকৰ ভাইৰেল হৈ আছে। এই ভিডিঅ'টো 17 লাখতকৈ অধিক দৰ্শকক। ভিডিঅ'টোত কি আছে? মহিলাগৰাকী কম্বল ঢাকি বিছনাত বহি থকা দেখা গৈছে। সেই বিছনাত দুটা সাপ মহিলাগৰাকীৰ ঠিক ওপৰত বহি আছে। তাৰে এজনে আকৌ মহিলাগৰাকীৰ জুপুৰিটোৰ ওপৰলৈ উঠিছে আৰু মহিলাগৰাকীয়ে তেওঁলোকৰ মূৰত থপিয়াই টোপনি যাবলৈ চেষ্টা কৰিছে। ভিডিঅ'টো চোৱাৰ পিছত নেটিজনসকলে বিভিন্ন ধৰণৰ মন্তব্য কৰে। কোনোবাই ক'লে তেওঁ নাগিন, গতিকে সাপৰ সংগলৈ তেওঁ বহুত ভাল পায়। কোনোবাই আকৌ কয় সাপৰ বিষাক্ত দাঁতবোৰ ভাঙি গৈছে, গতিকে মহিলাগৰাকী আমাৰ নিৰ্ভয়ে সিহঁতৰ লগত খেলি আছে।